আচৰিত অস্বাভাৱিক। সাধাৰণতে এটি গৰুৰ ঠেং 4খন, কিন্তু 6খন ঠেঙৰ গৰু দেখিছেনে আপুনি? আচৰিত নহয়নে? বৰপেটাৰ চেঙাত 6খন ঠেঙৰ এটি বিশেষ গৰু পোৱালি। ভগৱানৰ যে কি লীলা! আচলতে আজিকালি সকলোতে দেখা গৈছে ফটোৰ বিপৰীত। চেঙাবাসীৰ মাজত পুৱাই আৱিৰ্ভাৱ হ'ল 6খন ঠেঙৰ এটা গৰুৰ পোৱালি। পোৱালিটো চাবলৈ ৰাইজে কৰিছে ভিৰ। বৰপেটা জিলাৰ নিজ চেঙাগাঁৱৰ নিবাসী কৃষক অৰুণ ডেকাৰ ঘৰত 6ঠেঙীয়া গৰুৰ পোৱালিটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফটো মারবা জানো না?